ফ্লিপকাৰ্ট বিগ বিলিয়ন ডে যদি ৰখি আছে তেতিয়াহ'লে এইটো ভিডিঅ' আপোনাৰ কাৰণে চ' আজি ৰাতি 12টাৰ পিছতে আৰম্ভ হ'ব ফ্লিপকাৰ্টৰ বিগ বিলিয়ন ডে আৰু কি প্ৰডাক্ট কিনিব মই আপোনালোকক ভালদৰে কৈছোঁ এক নম্বৰতে যিটোকে আপোনালোকৰ 12 মাহে অ'টছ চলি থাকে হেল্থ কেয়াৰ প্ৰডাক্টৰ ভিতৰত এক নম্বৰতে আহিব অ'টছ ভালদৰে ডিছকাউণ্ট পাব অ'টছটো যাতে ভালদৰে আপোনালোকে ষ্টক কৰি লয় যিকোনো আপোনাৰ ড্ৰাই ফ্ৰুটছটো আপোনালোকৰ সদায় ঘৰত চলি থাকে চ' তাৰ কাৰণে ল'লে বা হানি এনেকুৱা ধৰণৰ হেল্থ প্ৰডাক্ট আপোনালোকে এক নম্বৰতে প্ৰিফাৰ কৰিব মই ছাপ্লিমেণ্ট আৰু হুৱে প্ৰটিন এইকাৰণে প্ৰিফাৰ নকৰোঁ যিহেতুকে বহুতো ডুপ্লিকেট প্ৰডাক্ট ওলাইছে আৰু হয়তো আপোনালোক চাওঁতে ভুল হ'ব পাৰে সেইকাৰণে ছাপ্লিমেণ্ট বা হুৱে প্ৰটিন আপোনালোকে অনলাইনৰ পৰা নলোৱাই বেছি ভাল হ'ব ছেকেণ্ডলি আপোনালোকে গ্ৰ'চাৰী শ্বপিং কৰিব পাৰে যেনেকৈ আপোনালোক সদায় লাগি থকা বস্তু হৈছে চাবোন চেম্পু ফেচ ৱাছ এইবিলাক আপোনালোকে শ্বপিং কৰিব পাৰে হোম ডেক'ৰেশ্যনৰ কাৰণে বহুতখিনি অপশ্যন আহিছে হোম ডেক'ৰেশ্যনত আপোনালোকে এবাৰ চাব পাৰে যিটোকে ডিছকাউণ্ট বহুত হেভি আছে 80% ডিছকাউণ্ট আছে ফেশ্বন বা লাইফষ্টাইলৰ ভিতৰত আপোনালোকৰ আহিব টি চাৰ্ট জিন্স বেগ স্মাৰ্ট ৱাটছ ছানগ্লাছ হেডফোন এনেকুৱা ধৰণৰ প্ৰডাক্ট আহিব এনেকুৱা ধৰণৰ বস্তু আহিব কিন্তু টি চাৰ্ট বা জিন্স লোৱা আকৌ ভালদৰে চাব কাৰণ জানেইতো কালাৰৰ কিমান ডিফাৰেঞ্চ আহে যাতে আপোনালোকৰ দুখ নালাগে পূজাৰ আগত তাৰ কাৰণে ভালদৰে চাই চিতি শ্বপিং কৰিব চবতকৈ বেছি ডিছকাউণ্ট পাব আপোনালোকে ইলেক্ট্ৰনিক্সত যিকোনো ধৰণৰ ইলেক্ট্ৰনিক প্ৰডাক্ট আপোনাৰ টিভি মোবাইল ফোনতো হেভি ডিছকাউণ্ট আছে যদি ফ্ৰিজ এইবিলাক ল'ম বুলি ভাবিছে এবাৰ বিগ বিলিয়ন ডে চাব পাৰে চ' আজি ৰাতিপুৱা আৰম্ভ হ'ব 12টাৰ পিছত আপোনালোকে সকলোৱে চাওক এনজয় কৰক আৰু সকলোৱে শ্বপিং কৰক হেপী দুৰ্গা পূজা